Hello, good morning everyone. Welcome back to my channel. আশা কৰো সকলোৱে ভালে আছে। ফাইনালি আমি যাব ওলালো আৰু যোৱাকালি ব্লগটোত আপোনালোকক জনাই দিছিলো আমি কলৈ যাম। এতিয়া আমি এয়াৰপৰ্টলৈ গৈ আছো আৰু কিছু সময় পিছতে আপোনালোকে আমাক অসমৰ বাহিৰত দেখিব। ভিডিঅটো শেষলৈকে চাই থাকিব। এতিয়া অকমান চাহ খাই ললো আৰু মা দেউতাৰ আশীৰ্বাদ ললো যাতে ভালে কুশলে আমি উভতি আহিব পাৰো। ঘৰৰ পৰা ওলালো আৰু অকমান পিছতে আমি এয়াৰপৰ্ট গৈ পাম। এয়াৰপৰ্ট আহি পালো। এতিয়া লাগেজবোৰ নমাই লৈছো। ভিতৰলৈকে যাম। ইয়াত লাগেজ দুটা স্কেনিং কৰিব দিলো। লাগেজ দুটা স্কেনিং হৈ যোৱাৰ পিছত আমি ইণ্ডিগো কাউণ্টাৰত আহি লাগেজ দুটা জমা দিম। এই গেটখনত আমি হাতত যিখিনি বস্তু লৈ যাওঁ হেণ্ডবেগ মোবাইল গোটেইখিনি স্কেনিং হয়, লগতে গোটেই বডি স্কেনিং হোৱাৰ পিছতহে ভিতৰত প্ৰৱেশ কৰিব পাৰি। এয়া যে লাইনবোৰ দেখিছে, এই গেটখনত গোটেইখিনি স্কেনিং হোৱাৰ পিছত এয়াৰপৰ্টৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া আমি গেট নাম্বাৰ 2ত ফ্লাইটৰ কাৰণে ৱেইট কৰিব লাগিব। বুকুখন ধপধপাই আছে কাৰণ এইখন মোৰ ফাৰ্ষ্ট ফ্লাইট হ'ব। তো আপোনালোকক দেখুৱাই যাম। এই ভিউটো দেখুৱাৰ লগতে আপোনালোকক আৰু এটা কথা কৈ লওঁ, যদিহে আপোনালোকে বৰ্ডিং পাছটো মোবাইলতে উলিয়ায় তেতিয়াহ'লে ফ্ৰী হ'ব, আৰু যদি কাউণ্টাৰত আহি ওলায় তেতিয়াহ'লে 200 টকাকৈ ল'ব। ভিতৰত বস্তুবিলাকৰ ইমানেই দাম। ভোক লাগিছে, কিবা এটাতো খাব লাগিবই। কেপেচিনো আৰু চিকেন চেণ্ডউইচ লৈ আহিছোঁ। এতিয়া আমি গেট নাম্বাৰ 2ৰে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত আকৌ ভিতৰত বা কি প্ৰচেছ আছে দেখাম বাৰু আপোনালোকক। অকণমান ৱেইট কৰি দিছোঁ, অকণমান পিছতে গেটখন খুলিব। আধা ঘণ্টামান মানে ৱেইট কৰিব দিছে। আধা ঘণ্টা বহি লৈছোঁ। আমাৰ ফ্লাইটখন অকণমান দূৰত আছে। এতিয়া আমি ফ্লাইটখনৰ ওচৰলৈকে গৈ আছোঁ। ফাইনেলি আহি পালোঁ। এইখন আমাৰ ফ্লাইট। ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু মোৰ যিটো উইণ্ড' ছিট সেই ছিটটোত মই বহিলোঁ। ফাৰ্ষ্ট টাইম ফ্লাইট, সেইটো কাৰণে উইণ্ড' ছিট লৈ লৈছোঁ চিলেক্ট কৰি, যাতে আপোনালোকক বাহিৰৰ ভিউটোও মই ভিডিঅ'ত ভালকৈ দেখাব পাৰোঁ। আমাৰ ফ্লাইটখন গুৱাহাটী এয়াৰপৰ্টৰ পৰা টেক অফ কৰিলে। এতিয়া আমি আকাশৰ ওপৰত অকণমান উৰিম। আকাশৰ ওপৰত উৰি অকণমান মজা লওঁ। আপোনালোকে দেখিছেনে কোৱা বৰফৰ পাহাৰৰ নিচিনা যে মই দেখি আছোঁ, সেয়া বাৰু কি হয় আপোনালোকে মোক কমেণ্ট বক্সত জনাবচোন। আকাশৰ ওপৰত উৰি থাকোঁতে অকণমান খোৱাৰো মজা ল'লোঁ। আমি দিল্লী এয়াৰপৰ্ট লেণ্ডিং কৰিলোঁ। দিল্লী এয়াৰপৰ্ট আহি পালোঁ। এতিয়া আমাৰ লাগেজখিনি
ইয়াতে আহিব, ইয়াৰ পৰা কালেক্ট কৰি ল'ম। তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা ওলাই যাম, কিন্তু আমি এতিয়ালৈকে হোটেল ক'তো বুকিং কৰা নাই। তো ওলাই গৈ ভাল হোটেল বিচাৰি চাওঁ। আৰু এট প্ৰেজেণ্টলৈকে মানে আমাৰ একো প্লেনিঙো নাই যে ক'ত যাম, কি কৰিম, ক'ত হোটেল ল'ম। চাওঁ এয়াৰপৰ্টৰ পৰা ওলাই আপোনালোককো দেখুৱাই যাম, চাই থাকিব। লাগেজ দুটা কালেক্ট কৰি ল'লোঁ, এতিয়া এয়াৰপৰ্টৰ পৰা বাহিৰলৈকে ওলাই যাম। এয়াৰপৰ্টৰ পৰা ওলালোঁ, এতিয়া বাবাৰ চিনাকি এখন গাড়ী আহিছে, সেই গাড়ীখনতে হোটেললৈকে যাম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গাড়ীত বহিলোঁ, এতিয়া হোটেললৈকে যাওঁ। তাৰপিছত চাওঁ ক'ত ওলাই যাওঁ। হোটেল আহি পালোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ আৰু বহুত বেছি ভোক লাগিছে। কিবা এটা খাই লওঁ, খাই লৈ অকণমান ৰেষ্ট কৰি আবেলি অকণমান ওলাই যাম ওচৰতে। আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ অৰ্ডাৰ আহি পালে, এতিয়া আমি খাম। খাই লৈ অকণমান ওলাই যাম, আপোনালোকে চাই থাকিব। এতিয়া অকণমান ওলাই আহিছোঁ, দিল্লীৰ অকণমান ওচৰে পাজৰে ঘূৰোঁ। আমি কালিৰ পৰা ষ্টাৰ্ট কৰিম ট্ৰিপটো। আজি এনেই আৰু হোটেলৰ পৰা অকণমান ওচৰতে এনেই ঘূৰি ফুৰি লওঁ। ইয়াত অকণমান দেৰি কৰি ৰাতি হয়, আমাৰ তাত চাগে হৈছে। এতিয়া প্ৰায় 7টা বাজিবই হ'ব, এতিয়ালৈকে দেখিছেনে আন্ধাৰ হোৱাই নাই। এয়া পাহাৰগঞ্জৰ মেইন বজাৰ, একেবাৰে ৰেলৱে ষ্টেচনটোৰ ওচৰতে। আমি দুটাই চাওকচোন কেনেকৈ ঘূৰি আছোঁ, যেন গুৱাহাটী চিটিখনতে ঘূৰি আছোঁ। ফেঞ্চি বজাৰৰ নিচিনা লাগিছে। কিন্তু আমি কোনো ট্ৰেভেল এজেণ্ট লোৱা নাই আৰু একো চিনিও নাপাওঁ, মোৰ ফাৰ্ষ্ট টাইম হয়। বাবাই বাৰু আগতে আহিছে, কিন্তু তেনেকৈ অকলে ঘূৰা নাই। কিন্তু এইবাৰ আমি দুটাই অকলে অকলে এনেকৈ ঘূৰি ফুৰিছোঁ। দেখাই যাম আপোনালোকক ক'ত যাওঁ, কি কৰোঁ। আমি হোটেলখনো পাহাৰগঞ্জৰ ওচৰতে লৈছোঁ, একেবাৰে ৰেলৱে ষ্টেচনটোৰ ওচৰতে। আৰু ওচৰতে যাতে গোটেইখিনি পাওঁ আৰু ফেচিলিটি। আজি আমি বেছি ঘূৰি নুফুৰোঁ, ৱাকিং ডিষ্টেঞ্চত যিখিনি আছে লোকেল চাইট ছিং সেইখিনিয়ে ঘূৰোঁ, যিখিনি মানে খোজকাঢ়ি আমি পাওঁ আৰু কালি আমি ট্ৰেভেলটো ষ্টাৰ্ট কৰিম। কালি গোটেই দিল্লীখন ঘূৰিম আৰু আপোনালোককো দেখাম। খোজকাঢ়ি খোজকাঢ়ি অলি গলি ক'ত বা সোমাই আহিলোঁ। বাবাৰ হাতখন এনেকৈ ধৰি ৰাখিছোঁ, কাৰণ হাতখন এৰিলে মই হেৰাই থাকিম। কোনফালে বা অলি গলি মোক লৈ আহিলে মই একো চিনি নাপাওঁ। এতিয়া আহি আমি ৰাজীৱ চক পালোঁ। এইখিনি কনক প্লেচ বুলি কয়। ইয়াতে বহুত ডাঙৰ ডাঙৰ শ্বপিং মলবোৰ আছে। শ্বপিং মলবোৰতে অকণমান টাইম স্পেণ্ড কৰোঁ। বহুত বেছি গৰম, সেইকাৰণে আইচক্ৰীম খাই আছোঁ। মানুহৰ ভিৰ বহুত ইয়াত। খোজকাঢ়ি বহুত ঘূৰিলোঁ। আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। কালি পুনৰ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।